Hello friends, Pranjal Assamলৈ সকলোকে স্বাগতম জনাইছো। Commando ইন্টাৰভিউ আহি পাইছেহি, সো সেইকাৰণে আপোনালোকে Commando ইন্টাৰভিউ আগত কিদৰে ৰেষ্ট ল'ব সেইটো আপোনালোকৰ কাৰণে জনাটো খুব প্ৰয়োজন। বহুতে জানে যে কিদৰে ৰেষ্ট লয়, বহুতে আগৰ দিনা ৰেষ্ট লয় বা বহুতে দুদিনো ৰেষ্ট লয়। আৰু ইয়াৰ ওপৰত মই যেটো 32 মিনিটৰ ABUB কাৰণে যেটা ৰানিং হৈছিল তাৰ আগত মই ভিডিঅ' বনাইছিলো আৰু সেইটো ভিডিঅ' অনুসৰি একেই হ'ব আৰু সেইটো ভিডিঅ' যেহেতু বহুত আগত বনাইছিলো সো সেইকাৰণে সেইটো আপোনালোকে নাপাব পাৰে, বহুতে নাচাব পাৰে। সো এতিয়া আপোনাৰ কথা হ'ল যে যেতিয়া আপোনালোকৰ Commando ইন্টাৰভিউ দিবলৈ যাব আৰু এইটো ভিডিঅ' কেৱল মই লৰাৰ কাৰণে কোৱা নাই, লৰা আৰু ছোৱালী দুইটাৰ কাৰণে কৈছো, সেইকাৰণে লৰা আৰু ছোৱালী দুইটাই চাব। সো এটা Commando যিদিনা আপোনালোকৰ ইন্টাৰভিউ থাকিব, এটা ইন্টাৰভিউ আপোনালোকৰ যিদিনা থাকিব তাৰ আগত আপোনালোকে কেনেদৰে ৰেষ্ট ল'ব আৰু কেনেদৰে নিজৰ অনুশীলনটো সমাপ্ত কৰিব। সো তাৰ কাৰণে আপোনালোকে চাব যে প্ৰথমতে যিদিনা আপোনালোকৰ ইন্টাৰভিউ থাকে, ইন্টাৰভিউ যিদিনা আপোনালোকৰ আছে তাৰ আগৰ দিনা আপোনালোকৰ সম্পূৰ্ণ ৰেষ্ট হ'ব। কিন্তু এতিয়া আপোনালোকৰ সম্পূৰ্ণ ৰেষ্ট মানে একেবাৰে ৰানিংটো অফ থাকিব, মেইন হাৰ্ট ট্ৰেইনিংটো অফ থাকিব, কিন্তু আপোনালোকৰ অলপমান স্লো ৰানিং হ'ব। আৰু স্লো ৰানিংটো আপোনালোকে কেতিয়া কৰিব? মৰ্নিং টাইমত আপোনালোকৰ যিদিনা ইন্টাৰভিউ থাকিব, ইন্টাৰভিউৰ আগৰ দিনা মৰ্নিঙত আপোনালোকৰ টোটেলি ৰেষ্ট থাকিব। সেইটো মৰ্নিং টাইমত আপোনালোকে একো কৰিব নালাগে, কিন্তু ইভিনিং টাইমত আপোনালোকে কি কৰিব? 10 মিনিটমান স্লোলি জগিং কৰিব। পাৰিলে 15 মিনিট মানো কৰিব পাৰে, কোনো কথা নাই। আপোনালোকে 15 মিনিট মান স্লোলি, একেবাৰে স্লো মানে আপোনালোকে ভাগৰ লাগিবই নালাগে, কেৱল ৱাৰ্ম আপহে হ'ব লাগে। একেবাৰে স্লো জগিং কৰিব, স্লো জগিং আৰু লগতে অলপমান ষ্ট্ৰেচিং মানে আপোনালোকৰ ৱৰ্কআউট নহয়, কিন্তু কেৱল বহি পেলাই যিখিনি ষ্ট্ৰেচিং কৰা হয় নৰ্মেল আপোনালোকে ষ্ট্ৰেচিং কৰিব। তাতকে বেছি শৰীৰত একো জোৰ দিব নালাগে, অলপো যেন আপোনালোকে ভাগৰ লগাব নালাগে। ইয়াৰ পিছত ল'ৰাৰো একেই হ'ব, ছোৱালীৰো একেই হ'ব। তাৰপিছত আহিলে ইণ্টাৰভিউ আগৰ দিনা নহয়, তাৰ আগৰ দিনা, দুদিনৰ আগত। এটা ইন্টাৰভিউ আগৰ দিনা আপোনালোকে ইভিনিং টাইমত কেৱল মই ক'লো 15 মিনিট সময় নহয়, একেবাৰে স্লো জগিং। আৰু তেতিয়া তাৰ আগৰ দিনা যিদিনা সেইদিনা আপোনালোকে কি কৰিব? অলপমান লং ৰানিং কৰিব। যেনেকৈ আপোনালোকে শিডিউল কৰি আছিলে তেনেকৈ কৰি যাব, কিন্তু যেতিয়া আপোনালোকৰ ইন্টাৰভিউৰ দুদিন থাকিব, যেনেকৈ আপোনালোকে ধৰি লওক 5 তাৰিখে যদি ইন্টাৰভিউ আছে, 4 তাৰিখৰ দিনা কি কৰিব লাগে মই আপোনালোকক ক'লোৱে। 3 তাৰিখৰ দিনা আপোনালোকে কি কৰিব? মৰ্নিং টাইমত অলপমান লং ৰানিং কৰিব। সেইদিনা আপোনালোকৰ ৰেপিটেশ্যনবিলাক বন্ধ হৈ যাব, ৰেপিটেশ্যন কৰিব নালাগে। লং ৰানিং লৰাই কিমান কৰিব? ধৰি লওক আপোনালোকে আধা ঘণ্টামান লং ৰানিং কৰিব। আৰু লং ৰানিং আপোনালোকে বহুত বেছি পেছত যাব নালাগে, অলপমান কমাই দিব। খুব বেছি ভাগৰ লগাকে নহয়, একেবাৰে টানি আপোনালোকে কৰিব নালাগে। এটা মিডিয়ামতকৈ অলপমান স্পীডত যাব আৰু সেইটো স্পীডত আপোনালোকে আধা ঘণ্টা কৰিব লৰাই। আৰু ছোৱালী কি কৰিব? আপোনালোকে 20 মিনিটৰ পৰা 25 মিনিটমান সময় অলপ মিডিয়াম হিচাপত ৰানিং কৰিব। আৰু ইভিনিং টাইমলৈ আপোনালোকে তেনেদৰে ঠিক 15 মিনিটমান স্লো ৰানিং কৰিব, একেবাৰে স্লো। ইভিনিঙলৈ ভাগৰ যাতে নালাগে আপোনালোকৰ, আৰু অলপমান ষ্ট্ৰেচিং কৰিব। এনেদৰে যদি আপোনালোকে ৰিকভাৰ কৰে, তেতিয়া চাব যে আপোনালোকৰ ইণ্টাৰভিউত বহুত ভাল টাইমিং আহিছে। আৰু কি হয়, আমাৰ ৰিকভাৰ কিয় কৰিবলগীয়া হয়? এনেকৈ যদি আমি ৰিকভাৰ ৰানিং কৰোঁ, তেতিয়া আমাৰ কি হয়? বডিটো এক্টিভ হৈ থাকে আৰু তেতিয়া আমাৰ কি হয়? বেষ্ট পাৰফৰ্মেঞ্চ আমি দিব পাৰোঁ। কিন্তু যদি আপোনালোকে সম্পূৰ্ণৰূপে যদি ৰেষ্ট লৈ লয়, একেবাৰে যদি ইণ্টাৰভিউ আগৰ যদি দুদিন আপোনালোকে সম্পূৰ্ণ ৰেষ্ট লৈ লয়, অলপো যদি আপোনালোকৰ ষ্ট্ৰেচিং, ৱাৰ্ম আপ যদি এনেকুৱা ধৰণৰ স্লো ৰানিং যদি ৰিকভাৰ নহয়, তেনেহ'লে কিন্তু আপোনালোকৰ শৰীৰটো অলপমান বহি যাব আৰু এক্টিভ হৈ নাথাকিব। যদি আপোনালোকৰ এক্টিভ হৈ নাথাকে, তেনেহ'লে কিন্তু আপোনালোকৰ টাইমিং বেয়া আহিব। সেইকাৰণে আপোনালোকে যদি এনেদৰে যদি আপোনালোকে ইণ্টাৰভিউ আগৰ দুদিন যদি কৰে, তেতিয়া আপোনালোকৰ যিটো আপুনি টাইমিঙত দৌৰি আছিলে তাতকৈও কিন্তু আপোনালোকৰ ভাল টাইমিঙত ৰানিং কৰিব পাৰিব ইণ্টাৰভিউৰ দিনা। চ' সেইকাৰণে এতিয়া আপোনালোকে এইকেইটা কথা ধ্যান ৰাখিব। এনেদৰে আপোনালোকে কৰিব ইণ্টাৰভিউৰ আগত। যদি দুটা দিন আপোনালোকে এনেকৈ ৰানিং কৰে আৰু এনেকৈ যদি ৰিকভাৰ কৰে, তেনেহ'লে আপোনালোকৰ চাব যে বহুত ভাল টাইমিং আহিব। আৰু লগতে আৰু এটা কথা ধ্যান ৰাখিব যে আপোনালোকে ইণ্টাৰভিউৰ আগত যেন আপোনালোকে বাহিৰা একো বস্তু নাখায়। যেনেকৈ আপোনালোকৰ ধৰক খুব ফেট থকা আহাৰ, বাহিৰত যেনেকৈ আপোনালোকৰ ফাষ্ট ফুড, তেনেকুৱা ধৰণৰ যেন আহাৰ আপোনালোকে ইণ্টাৰভিউ যেন আগত 2-3 দিনমান নাখায়। যদি আপোনালোকে এইকেইটা কথা ধ্যান ৰাখে, তেনেহ'লে আপোনালোকৰ কি হ'ব? টাইমিং যথেষ্টখিনি ভাল হ'ব। আশা কৰিছোঁ আপোনালোকে নিশ্চয় বুজি পালে যে ইণ্টাৰভিউৰ আগত আপোনালোকে কিদৰে ৰিকভাৰ কৰিব লাগে। যদি ভিডিঅ'টো চাই ভাল লাগিলে, তেনেহ'লে লাইক কৰিব আৰু লগতে লগৰ সকলোকে শ্বেয়াৰ কৰি দিব। সেইসকলক শ্বেয়াৰ কৰি দিব যিসকলৰ ইণ্টাৰভিউ হ'বলগীয়া আছে। আৰু যদি আমাৰ চেনেললৈ প্ৰথমবাৰ আহিছে, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বলৈ নাপাহৰিব। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। জয় আই অসম।